हेलो एवरीवन नमस्कार मैं बर्णाली मोर यूट्यूब चैनल बर्णाली क्रिएशनলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যোৱা এমাহ ধৰি মই ইউটিউবত তেনেকৈ ভিডিঅ' দিব পৰা নাছিলোঁ। শৰ্ট ভিডিঅ' দিছিলোঁ যদিও মোৰ এক্সাম আছিলে সেয়ে মই ভিডিঅ' বনাবলৈ টাইম পোৱা নাছিলোঁ। আজি সৰু কথা কেইটামান শ্বেয়াৰ কৰিবলৈ আহিলোঁ। আপোনালোকে প্ৰায় সুধি থাকে যে ব্লু স্কিন কোনখন হয়, যেটো মানে প্ৰাইজবোৰ সোধে আৰু মই দি দিওঁ। তেতিয়া আপোনালোকে মোক সোধে যে ব্লু স্কিন কোনখন বা ব্লু স্কিন কিট কি হয় বা গ্ৰীণ স্কিন কোনখন হয়। তো সেইবোৰ বিষয়ে আপোনালোকে সুধি থাকে, তো মই আজি চিনাকি কৰি দিওঁ বুলি ভাবিছোঁ যে কোনখন ব্লু স্কিন হয়। প্ৰথমতে দেখাইছোঁ এইখন ব্লু স্কিন হয়। ৰ'ব তাৰ আগতে মই দেখুৱাই লৈছোঁ যে আপোনালোকক এইখন হৈছে মানে উকা স্কিন প্লেইন। এইখন এনেকৈ আহে স্কিনখন মানে প্লেইনকৈ আহে। তো ইয়াত মানে বনাব লগা হয়, সেইটোৱে কথা, ইয়াত মানে নিজে বনাব লগা হয়। তাৰপিছত মই দেখাইছোঁ এইবোৰ কি জানেন, এইখন হৈছে ছিংগল স্কিন আৰু ব্লু, মানে ইয়াত ডাবল লেয়াৰ আছে, গ্ৰীণৰ ওপৰত আকৌ ব্লু আছে, গতিকে মই ব্লু স্কিন বুলি কৈছোঁ। আৰু এখন অকল গ্ৰীণ আছে, গতিকে এইখনৰ অকণমান প্ৰাইচ কম হয়, কিন্তু ব্লুখনৰ লাষ্টিং অকণমান মানে অলপ দিন যায় আৰু ব্লুখনতকৈ লাষ্টিংটো। তো সেইটোৱে কৈছোঁ, আপোনালোকক চিনাকি কৰাই দিওঁ। এইফালে কালাৰবোৰ দেখাইছোঁ আৰু মানে গোটেইখিনি দেখুওৱা নাই দেই, মানে ব্ৰাছ কালাৰ কি আছে দেখাই দিছোঁ আৰু গ্ৰীণ পাব, য়েল্ল' পাব, এইটো গল্ডেন হয়, গল্ডেনত আপুনি দুটা পাব, মিডিয়াম পাব। তাৰপিছত তাত মিক্স কৰি ল'ব লাগিব। এইটো হৈছে ৰিডিউচাৰ। বহুতে নতুন হয়, গতিকে সুধি থাকে, তো মই সেইকাৰণে জনাই দিওঁ ভাবিলোঁ। এতিয়া মই আপোনালোকক দেখাম যে এটা কিটত কি থাকে। আপোনালোকক যদি মই কৈ দিওঁ যে কিট প্ৰাইচ ইমান তেনেকৈ আপোনালোকে ভাবে যে অকল স্কিনখনৰ প্ৰাইচ নেকি বুলি। নহয়, আপোনালোকে যেতিয়া কিট বুলি কওঁ তেতিয়া তাত আপুনি কালাৰ এটা পাব, ৰিডিউচাৰ পাব আৰু ব্ৰাছ আৰু স্কিনখন পাব। যদি ছিংগল স্কিন কিট হয় তেন্তে ছিংগল এটা ফুলৰ স্কিনখন পাব। আৰু ৰিডিউচাৰ আপোনালোকৰ হাফ লিটাৰ লাগিলে হাফ লিটাৰ, নহ'লে যদি 1 লিটাৰ লাগে তেনেকৈ দিয়া হয়। আৰু প্ৰথম কৰিব গ'লে 1 লিটাৰে মানে আধা লিটাৰ আপোনালোকে ছাফিচিয়েণ্ট, কাৰণ প্ৰথম কৰিবলৈ ইমানখিনি ল'বও নিবিচাৰে। এইটো যদি মই ডাবল দি দিওঁ, দুটা ফুল দি দিওঁ, তেতিয়া এইটো ডাবল স্কিন কিট হৈ যাব, মানে ব্লু ডাবল স্কিন কিট। আৰু আপোনালোকে ডাবল স্কিন ছেইম প্ৰাইজতে আপোনালোকে 3টা ডিজাইনৰ ল'ব পাৰিব। এইটো মই ব্লুৰ ক্ষেত্ৰত কৈছোঁ, একেই ছেইম মানে আপোনাৰ গ্ৰীণ স্কিনতো তেনেকুৱাই হ'ব। এইবোৰ গ্ৰীণ স্কিন, ডাবল গ্ৰীণ স্কিন এইখিনি। আৰু যদি ছিংগল ফুল হয় তা ছিংগল স্কিন হ'ব, মানে স্কিন কিট হ'ব তাৰমানে। তো গোটেই 4টা বস্তুকে আমি কিট বুলি কওঁ। তো আজিৰ ভিডিঅ'টো এয়াই আছিলে। ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।